So ইপাৰে আমি নেক্সট ডেষ্টিনেশ্যন পাই গ'লোঁ। এইবাৰ লেফ্ট ছাইডৰ পৰা আকৌ সেই ছাইডত টাৰ্ণ ল'ম। নহয় লেফ্ট ছাইড নহয়, ৰাইট ছাইড সৰি ভুল হৈছে মোৰ। ইয়াতে গোটেইখিনি বাছ টাছ ৰাখে মানে ৰেষ্ট লয়, ইয়াৰ পৰা মানে কোচবিহাৰ টোচবিহাৰ গোটেইখিনি যায়। আৰু যদি আপোনালোকে 1K কৰি দিয়ে তেনেহ'লে মই যে এটা ৰাইড দিম আপোনালোকৰ মন পচন্দত। আপোনালোকে য'ত যাব লাগিব সেইটো ঠাইতে যাম। আৰু ট্ৰিপটো মই কমচে কম 10 দিন ৰাখিম। সেইটো কাৰণে আচল কথা হ'ল আপোনালোকৰ চাপৰ্টে মেইন কথা, আৰু একো নালাগে মোক। মাজে মাজে ৰাস্তা বেয়া আছে। রাস্তা মাখন বরাবর হয় ভাই। রাস্তা একো চেঞ্জ কোনটো দিয়ে যাম? আমি এইটো দিয়ে যাম। মানে সেই সাইডৰ ৰাস্তাটো চলি আছে, কিন্তু মই যাই আছো এইটো দিয়ে, কি হ'ব নাজানো। আগৰ গাড়ীটোত লৈ ক'ৰবাত খেলা চাব যাই আছে। এই ফিল্ডটো বহুত দিনৰ পৰা লোৱা নাই মই। এইটো খেলা চাব যাই আছো ক'ৰবাত। ফুটবল খেলা হৈ আছে না বৰ্তমান জাগাই জাগাই, সেইটোৰ কাৰণে যাই আছে। এই চাইডত কি হ'ব? সেইটা চাইডত কিবা হ'ব, ট্ৰেইন লাইনত হ'ব পাৰে কিবা। এই চাইডতো দিছে, বুজি নাপালে সেই চাইডত কি হ'ব। মানে এটা আগত অলপ জেগা মানে কিবা ঠাই এখন আছে, এইখনে হয়। এই ঠাইখিনি চাওক, পাৰ্কৰ নিচিনা বহুত ভাল কৰি বনাইছে, মজা লাগে ঠাইখন চাই। কিন্তু কেনে যাব দিব না টিকেট কাটিব লাগিব সেইটো মই গম নাপাওঁ। চ' যাই চাওক কি হয়। নিজে চেষ্টাটো কৰিব পাৰে। সেই চাওক, এটা ভূপেন হাজৰিকাৰ মূৰ্তি হয়, বহুত সুন্দৰকৈ বনাইছে। এইটো বনাই আছে, এতিয়া বনা কমপ্লিট হোৱা নাই। আৰু সেই চাইডে জিৰাফটো চাওক না, এইটো দেখোন ঘাঁহেৰে বনাইছে নেকি? আৰু এতিয়া কাৰোবাৰ মূৰ্তি এটা বনাই আছে। এইটো ফৰ্মা হয়, এইটো মূৰ্তি নহয়, ফৰ্মা কৰিব। চাইছে না কি সুন্দৰকৈ বনাইছে? এইটো একচুৱেলি কিহেৰে বনাইছে মই বুজি পোৱা নাই। কাঠ দিছে, এইটো হয় যে ঘাঁহৰ নিচিনা যিটো মানে প্লাষ্টিক থাকে সেইটো দি বনাইছে। লাচিত বৰফুকন হ'ব লাগে, এইটো লাচিত বৰফুকনৰ মূৰ্তি হ'ব লাগে। পেলাই দিছে না মুখখন ডাঙৰ বনা যায়। আৰু এটা নাৰ্চাৰী, এটা পৰা ভালকৈ দেখা নাযায়। এই ডাইনছৰটো ভাল লাগিছে, ডাইনছৰৰ গড়টো। ये बादल की चादर, ये तारों के आंचल में छुप जाए हम पल दो पल। फलक तक चल साथ मेरे, फलक तक चल साथ चल, फलक तक चल साथ मेरे, फलक तक चल चल चल। मालता ना तो और জাস্ট এটা গেল 2 মিনিট পরে আর এখানে আই গেল ভাই। এটা সিমেন্ট হবো, সিমেন্টের কি বলবো।